ডাম্পাৰে মহতিয়ালে স্কুটি ছাত্ৰসহ 2 স্কুটি আৰোহী থিতাতে নিহত হৈছে এই দুৰ্ঘটনাত ভাৰত ভূটান পথৰ কাৰাৰাত এই দুৰ্ঘটনা সংঘটিত হয় উত্তেজিত জনতাই জ্বলাই দিলে ডাম্পাৰখন উত্তেজিত জনতাই অৱৰোধ কৰিছে পথ কাৰাৰাত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি মৃত ছাত্ৰজন নিৰ্মল কলিতা আনজন হৈছে ৰাজীৱ কলিতা ৰঙিয়াৰ বিদ্যালয়লৈ আহি থকা অৱস্থাত এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় কিছু ভয়াবহ দৃশ্য আমি দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছো ৰঙিয়াৰ কাৰাৰাত ডাম্পাৰে মহতিয়ালে স্কুটি আৰোহীক আৰু এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুজনকৈ ছাত্ৰ ভাৰত ভূটান পথৰ কাৰাৰাত এই দুৰ্ঘটনাটো সংঘটিত হয় আৰু ইয়াত দেখিছে দুৰ্ঘটনাৰ সময়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সেই স্থানত উত্তেজিত জনতাই এইদৰে জ্বলাই দিলে ডাম্পাৰখন উত্তেজিত জনতাই অৱশেষত অৱৰোধ কৰিলে এইদৰে ৰাজপথ কাৰাৰাত এই ঘটনাৰ পাছতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি মৃত ছাত্ৰজন নিৰ্মল কলিতা আৰু আনজন ৰাজীৱ কলিতা বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে ৰঙিয়াৰ বিদ্যালয়লৈ আহি থকা অৱস্থাতে এই ভয়াবহ দুৰ্ঘটনাটো সংঘটিত হয় নিজে কব গৈছো যি ছাৰ এনেকুৱা তেনেকুৱা এক্সিডেণ্ট এটা হৈছে আপোনালোকে আহক ইয়াতে কৈছে কি আমি পুলিচ পঠাই দিছো মই আহিকিনে যিয়াতে চাওঁ কোনো পুলিচ প্ৰশাসন নাই দুজন মৰিছে মই কৈছো কি এক্সিডেণ্ট